মন মোৰ মনে আজিও মন মাৰি আছে আজিৰ এই দিনটো দেউতালৈ বহুত মনত পৰি আছে মন আমাৰ জীৱনটোত কিবা এটা ভাল উপস্থাপন কৰি থকা সময়তে জীৱনটোৰ বহুত লাগতিয়াল বস্তু হেৰাবলগীয়া হয় হ'লেও মই আজি বহুত হেপী কাৰণ মই মোৰ পাগলীজনীক পাইছোঁ আৰু আজিৰ পৰা সদায় পাবা কিন্তু এটা কথা কি কথা মই ইমান সহজতে ধৰা নিদিও নহয় ৰবা ৰবা অনন্যা এনেকৈ দুটি মন একলগ হৈ আৰম্ভ হয় এটি নতুন জীৱন কিন্তু এয়া আৰম্ভণি নহয় এয়া সমাপ্তিৰ দিশতহে আৰম্ভণি এতিয়াও বাকী আছে আহকচোন চাওঁ বাৰু আকৌ এবাৰ টিমকে তোমাৰ এটি নতুন কাহিনী অনন্যা তুমি সেই কামখিনি সামৰি ভাত কটা বাঢ়ি থবা মই সেই পথাৰৰ পিনে এপাক আহোঁ গৰু গোটাও এৰা দিয়া আছে নহয় দে হ'ব দিয়া দেউতা কি কৰিছে এনে আছো ৰবা পিছে তই ইয়াত কেনেকৈ কিয় আহিব নাপায় নেকি হেৰৌ মই সুধিছোহে পিছে আপোনাৰ গা কেনেকুৱা সেই ঔষধ পাতি খাবই পৰা নাই নহয় আৰু পইচাৰ অলপ টান চলি আছে নহয় খুৰা আপুনি চিন্তা নকৰিব মই মনৰ হাতত ঔষধ কেইটামান দি পঠাম পিছে খুৰাদেউ মন আছেনে ঘৰত হে আছে 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 ৰবা মই মাতি দিছোঁ অ' মন সাগৰ আহিছে মাতটো দিয়াহি তুমি বহা মই অলপ আহোঁ ঐ তই দুপৰীয়া আহি ওলালে যে বল বল অলপ ওলাই যাওঁ কাম আছে নাযাওঁ নাযাওঁ মই নাযাওঁ মোৰ কাম আছে হ'ব হ'ব পিছতে কৰিবি সোনকালে ওলাই আহ ৰ মন ঐ মন ক'ত গ'লি ঐ এইটো ল আজি সোমবাৰ নহয় মন্দিৰত যাব লাগিব এইবোৰ আৰু কিয় আনিব লাগে মিছা মিছা সোনকালে পিন্ধিলৈ ওলাই আহ যাব লাগে দেৰি হৈছে ৰবি অলপ
সমাপ্তিডাল কেতিয়াও শেষ হৈ নাযায়, ৰৈ যায় মাথো কিছুমান মধুৰ স্মৃতি। ঐ তই ইয়াত কি কৰি আছ হা? নাই মানে দাদা এনেই কিবা এটা খাবলৈ। খাবলৈ ঘৰৰ ওচৰত দোকান নাই জানো? নাই দাদা যামেই আৰু দেৰি নকৰোঁ। ঐ কিনো লাগি আছা? অকলে অহা নাইতো, বল বল। সোনকালে আহ ঘৰলৈ। ঐ কথা এটা সুধো, বেয়া পাবি নেকি? নাই ক। এই যে তোৰ দাদাৰ লগত আছিল ল'ৰাজন। মন দা? আমাৰ দাদাৰ সৰুৰে পৰা বহুত ভাল বন্ধু। ল'ৰাজন বহুত ভাল জান, কিন্তু বহুত দুখীয়া সিহঁত। হ'লেও আমাৰ দাদা আৰু মা দেউতাই বহুত ভাল পায়। আচ্ছা মন দা। সাগৰ, সেই যে পিংকিৰ লগত অহা ছোৱালীজনী কোন আছিল? তোৰ গা ভালে আছে তো? অঁ তই আজি ছোৱালীৰ কথা সুধিছ? এনে মন গ'ল সুধিলে আৰু সেইটোনো কি ডাঙৰ কথা? তাইৰ নাম অনন্যা, ভণ্টিৰ লগৰে হয়। ছোৱালীজনী ভালেই, শান্ত আৰু বহুত মৰমীয়াল। মাক দেউতাক নাই পিছে। দাদাক এটা আছে, তাইক বহুত মৰমত ৰাখে। সেয়ে আৰু। অনন্যা, বল বল যাওগৈ। ঐ ইহঁতৰ কাৰণে মানে বেছিকৈ দুখ পালা নেকি? ইহঁতৰ কাৰণে মানে ৰাস্তাত মানুহ ওলাব নোৱাৰা হৈছে। দুখ পালা নেকি বেছিকৈ? চাই চিতি খোজ কাঢ়িব নোৱাৰা? মইতো চাইয়ে আহিছিলো, সেই বাইকখনহে। ঐ বেছিকৈ দুখ পালে নেকি? নাই যাওঁ ব'ল। মন তাই যাব নোৱাৰিব, তই মোৰ বাইকখন লৈ তাইক থৈ আহ যা। তই যাগৈ, আমি খোজকাঢ়ি গৈ আছো।
মনৰ মানুহজনে ককলসৰে এনেকৈ বাইকৰ পিছত বহাবলৈনো কাৰ মন নাথাকে। আজি ময়ো আনিছোঁ মোৰ লগত মোৰ মনৰ মানুহজনীক। ভাল লাগিছে কিবা এটা। আৰু ভাল লাগিলেহেঁতেন যদি আজি মোৰ মনটোৰ দৰে তোমাৰ মনেও প্ৰেমৰ অনুভূতিৰ একা বেকা বাট বিচাৰিলেহেঁতেন। এতিয়া মইতো নাজানো তোমাৰ মনে বা কি বিচাৰে। তোমাৰ বাইকৰ পিছত আজি মই আৰু মোৰ হাত তোমাৰ কান্ধত। নাজানো কিয় বা এই স্পৰ্শ যেনে শিহৰিত অনুভৱ। হয়তো এই প্ৰেমৰ আগজাননী, কিন্তু একপক্ষীয়ভাৱেহে। কাৰণ মইতো নাজানো তোমাৰ হৃদয়ত বা মোৰ স্থান কি। মই ভুল কৰা নাইতো তোমাৰ অনুমতি নোলোৱাকৈ তোমাক ভাল পোৱাৰ বাবে। কি যে কথাবোৰ ভাবি আছো নহয়। শুনাচোন, মোৰ নম্বৰটো দিব পাৰিবা নেকি? হেল্ল' কি কৰিছা? এনেই। শৰীৰ ভাল পালা? পালো। প্ৰতিটো উশাহতে মাথো আছা যে তুমি পলাশে লাজে লাজে কৈ ভাল পোৱা মানে তুমি নুসুধাকৈ ইয়াতে যে মই আকুৱালি ললো তোমাকে তমসা মনতে খুবানে জোনাক নোৱাৰো থাকিব মই এতিয়া নালাগে একোকে মোক এতিয়া লাগে মোক তোমাক মাথো তুমি জানানে নাজানা নোৱাৰো থাকিব মই এতিয়া নালাগে সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতে লীন সদায় জীবনে মরণে তুমি হাসি রক্ষা মোরে কবি লাজে লাজে রোলাহি লাজুকিয়া মুখনি ধীরে ধীরে খোলাহি তুমি অভিমান
অভিমানৰ অভিমানী লাজে লাজে ৰোলাহি লাজুকীয়া মুখনি ধীৰে ধীৰে কলাহি তুমি অভিমানৰ অভিমানী মোৰে মৰমতেনো তুমি অভিমানী হলে বিলীন হম যেন লাগে তোমাৰ বুকুৰে মাজতে শুনিলি মাৰে আকাশৰ উৰি যাব খোজে इश्क है मीठा रोग सोनिया इश्क है मीठा रोग फिक्र न कोई क्या कहते हैं इस दुनिया के लोग इश्क है मीठा रोग सोनिया इश्क है मीठा रोग फिक्र न कोई क्या कहते हैं इस दुनिया के लोग प्रति पले पले बोया है मुले আকাশে বতাহে বৈ আহে মোলে তোমাৰে বতৰালৈ তেজে তেজে সজালা সিহঁত দুটি উঠে আঁকিছে মিঠা ৰং উঠা নমা বাঢ়িছে বুকুতে তোমাৰে কিয় কি দেখিছে এইবোৰ মই দাদা দাদা মানে ৰ কি এইবোৰ দাদা দাদা মানে মই ইয়াক ভাল পাওঁ ইয়াক ভাল পাওঁ তই ইয়াক ভাল পাওঁ ইয়াৰ আছে কি ইয়াৰ বিষয়ে তই কি জান মিঠা মিঠা দুআষাৰ কথাৰে তোক ভুলাই পেলালি ই কি কৰি খুৱাব তোৰ সাহস মানিছে কিন্তু মোৰ আগত মোৰ ভণ্টিৰ হাতত ধৰিছে আৰু তোক চাই লম
ন তোৰ দেউতা আৰু তই কেইদিন এনেকৈ থাকিবি হা তোৰ মানে হৈছে কি এনেকৈ থাকিলে তই জীৱনটোত কি কৰিবি চা ভাই মানুহে তোক যিমানখিনি অপমান কৰিলে সেইখিনি তই তোৰ সফলতাৰে এদিন দেখুৱাই দিব লাগিব চা ভাই সময় আৰু পৰিস্থিতিয়ে মানুহক বহুত কথা শিকায় আৰু তই এতিয়া জানা বুজা ল'ৰা হ'লি জীৱনটোত আৰু এটা ভুল কৰি নলবি আৰু কাইলৈ এটা ইণ্টাৰভিউ আছে তই যাব লাগিব ওলাই থাকিবি মই ৰাতিপুৱা আহিম তোক নিবলৈ এইখন ল তোৰ এপইণ্টমেণ্ট আহি গ'ল তোৰ এইটো দিনৰ কাৰণে কিমান দিন যে অপেক্ষা কৰিলোঁ এনেকুৱা কিছুমান সুখে আমাৰ জীৱনত অতীত সোঁৱৰাই দিয়ে যিকোনো সুখ আমি কেতিয়াও কাৰো সন্মুখত প্ৰকাশ কৰিব নোৱাৰোঁ মাত্ৰ আমাৰ দুগাল দুধাৰি চকুলো হৈ নিগৰি আহে ঐ ভাই কান্দিছ কেলে ৰ মোৰ আৰু এটা কাম বাকী আছে ক'ত যা তই ৰ আহি আছো ঐ চাগুন আহিছে তহঁতে কথা মই তাত আছো এনেকৈতো দুটি মন একলগ হৈ আৰম্ভ হয় এটি নতুন জীৱন আচলতে আমাৰ জীৱনত মাজে সময়ে বেয়া সময় আহে আৰু সেই বেয়া সময়বোৰৰ পাকত পৰি বদনামী হৈ প্ৰেম ভাল পোৱা হ'ল এক স্বৰ্গীয় অনুভৱ এইবোৰতো কেতিয়াও বেয়াৰ বাবে নহয় তাৰে এক উদাহৰণ হ'ল তুমি মোৰ অনন্যা মোৰ মন কিতাপৰ
এক অন্যতম পৃষ্ঠা তুমি মোৰ মন বাগিচাৰ এপাহি ধুনীয়া গোলাপ তুমি মোৰ মন কাৰেঙৰ এক সুন্দৰী সুকন্যা তুমি মোৰ এক অনুভৱৰ অন্যতম যাৰ নামে হ'ল তুমি মোৰ